সন্মানী শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা বিষয়ে আমি আলোচনা কৰিম। দ্যাট ইজ দ্য ইনভলভমেণ্ট অফ ৰিটায়াৰ্ড টিচাৰ্ছ ফৰ একাডেমিক ছাপোৰ্ট। অৰ্থাৎ যিকেইজন শিক্ষাগুৰুসকলে ইতিমধ্যে আমাৰ অৱসৰ লৈছে তেওঁলোকৰ কাৰণে আমাৰ এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা ওলাইছে যে ৰিটায়াৰ্ড টিচাৰসকলে নিৰ্দিষ্ট এখন বিদ্যালয়ত বা তেওঁৰ কাষৰ থকা স্কুলত গৈ কিনি ভলেণ্টিয়াৰ ছাৰ্ভিচ দিব পাৰিব। সো মই ভাবোঁ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চাওঁ আমাৰ লেটাৰখনত কি লিখা আছে। উইথ ৰিফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ এণ্ড কাইণ্ড ৰিফাৰেন্স টু দ্য DC conference held from 15th to 17th May, Honorable Chief Minister Assam has directed to involve retired teachers and others for extending academic support. অৰ্থাৎ আমাৰ যি 15 তাৰিখৰ পৰা 17 তাৰিখলৈকে DC কনফাৰেন্স আমাৰ তিনিচুকীয়া জিলাত হ'ল, তাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে আমাৰ ৰিটায়াৰ্ড টিচাৰসকলক আৰু আদাৰ যিবিলাকে আমাৰ একাডেমিক ছাপোৰ্ট দিব পাৰে তেওঁলোকক ভলেণ্টিয়াৰ ছাৰ্ভিচ দিবৰ কাৰণে আমাৰ চৰকাৰী বিদ্যালয়সমূহত সুবিধা দিয়া হ'বগৈ। তাৰ বিষয়ে এই জাননী প্ৰকাশ হৈছে। ইউ আৰ দেয়াৰফৰ ডাইৰেক্টেড টু ইনষ্ট্ৰাক্ট দ্য হেড টিচাৰ্ছ, headmasters, headmistress of the school under your jurisdiction to involve the retired teachers by alumni, non-alumni. But before that, what we have to do? We have to do very one important thing. সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে বা প্ৰধান শিক্ষক শিক্ষয়িত্ৰীয়ে এই কথা লক্ষ্য কৰিব লাগিব যে যিকেইজন শিক্ষক শিক্ষয়িত্ৰী, ৰিটায়াৰ্ড শিক্ষক শিক্ষয়িত্ৰী বা অন্যান্য ব্যক্তিসকল আহি কিনি বিদ্যালয়ত একাডেমিক ছাপোৰ্ট দিব তেওঁলোকৰ নাম প্ৰথমতে বিদ্যাঞ্জলিত ৰেজিষ্টাৰ কৰি ল'ব লাগিব। You are therefore directed to instruct the heads to register in as a volunteer in Vidyanjali with immediate effect. আৰু কি তথ্য আমাৰ অফিচত জমা দিব লাগিব? The school wise report on involvement of retired teachers and others will have to be collected. য'ত ব্লকৰ নাম লিখা থাকিব, ক্লাষ্টাৰৰ নাম লিখা থাকিব, name of a school, UDIS, name of the retired teacher, previous occupation of the volunteer হিচাপে যদি কিবা প্ৰিভিয়াছ অকুপেশ্যন আছে বা প্ৰেজেণ্ট অকুপেশ্যন যদি কিবা কৰি আছে, কণ্টেক্ট নম্বৰ, হোৱাটছআপ নম্বৰ আৰু কেতিয়াবা ভলেণ্টিয়াৰ ছাৰ্ভিচ দিয়া আৰম্ভ কৰিছে, সকলো তথ্য এই ফৰ্মেটত লিখি জিলা জমা দিব লাগিব। আৰু শিক্ষাগুৰুসকলে বা অন্যান্য যিকেইজন একাডেমিক ছাপোৰ্ট দিব পাৰে তেওঁলোক নিজৰ বিদ্যালয়ত বা নিজৰ কাষৰ থকা বিদ্যালয়ত গৈ কিনি ছাপোৰ্ট দিব পাৰিব। ইয়াৰ সহায়ত কি হ'ব? আমাৰ বিদ্যালয়ৰ যিটো মান এইটো ডেফিনেটলি আমাৰ ইম্প্ৰুভ হ'ব। আশা কৰিছোঁ এটি গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ইয়াৰ জৰিয়তে আমি এটা সংস্কাৰ আনিব পাৰিম। যদি আপোনালোক ভাবে এই নিৰ্দেশনাসমূহ ভালৰ কাৰণে প্ৰকাশ হৈছে, আপোনালোক কাইণ্ডলি মোৰ এণ্ড মোৰ শ্বেয়াৰ কৰিব পাৰে যাতে সকলোৱে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীয়ে তথ্যসমূহ লাভ কৰিব পাৰে আৰু তেওঁলোক আহি কিনি আমাৰ যিকোনো বিদ্যালয়তে যাতে ছাপোৰ্ট দিব পাৰে। অকল শিক্ষাগুৰুসকলে নহয়, অন্যান্য যিকেইজন আগ্ৰহী আমাৰ শিক্ষা অনুষ্ঠানৰ ডেভেলপমেণ্টৰ কাৰণে যিকেইজনৰ তেনেকুৱা ধৰি লওক আগৰ পৰা আগ্ৰহ আছে তেনেকুৱা ব্যক্তিকো আমি এই নিৰ্দেশনাসমূহৰ বিষয়ে জনাব পাৰোঁ, তথ্যসমূহ আমি কালেক্ট কৰি ল'ব পাৰোঁ আৰু আমাৰ বিদ্যালয়ৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক আগবঢ়াই লৈ আহিব পৰা যায়। চ' আশা কৰিছোঁ ভাল এটা নিৰ্দেশনা, সকলোৱে সঁহাৰি জনাব আৰু আপোনালোক যদি ভাল পাইছে তেনেহ'লে কাইণ্ডলি শ্বেয়াৰ কৰিব যাতে সকলোৱে এই তথ্যসমূহ লাভ কৰিব পাৰে। আৰু এতিয়ালৈকে যদি আপোনালোক মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা তথ্যসমূহ আপোনালোক লাভ কৰিব পাৰে আৰু অনাগত দিনত এনেকুৱা ভাল ভাল ইনফৰ্মেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ এই ভিডিঅ'খন আপোনালোক ভাল পালে। চ' ওৱান্স এগেইন আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই নিৰ্দেশনা বিষয়ে যদি আপোনালোকৰ কিবা মতামত থাকে তেনেহ'লে কমেণ্টত জনাবৰ কাৰণে অনুৰোধ জনালোঁ। থেংক ইউ।